নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক অষ্টমমান শ্ৰেণীৰ ধাতু পাঠৰ প্ৰশ্ন উত্তৰকেইটা কৈ দিম। প্ৰথম প্ৰশ্নটোত আছে তলৰ কোনবোৰক পিতি পাতৰ আকাৰলৈ নিব পাৰি। ইয়াতে জিংক, ফছফৰাছ, গন্ধক, অক্সিজেন। ইয়াতে জিংকটো ধাতু, গতিকে আমি জানো যে ধাতুবোৰক পাতল আকাৰলৈ নিব পাৰি, গতিকে ইয়াৰ উত্তৰটো হ'ব জিংক। তলত দিয়া কোনটো উক্তি শুদ্ধ? 2 নম্বৰ প্ৰশ্নটো আছে। এতিয়া দিয়া আছে সকলো ধাতু নমনীয়, সকলো ধাতু নমনীয়, সাধাৰণতে ধাতুসমূহ নমনীয়, কিছুমান ধাতু নমনীয়। তাৰমানে সকলো ধাতু নমনীয়টো দিলে আমাৰ উত্তৰটো ভুল হ'ব। কিয় যে ছ'ডিয়াম, দেখিছা তোমালোকে ছ'ডিয়াম ধাতুটো কোমল, তাক নমনীয় বুলি ক'ব নোৱাৰি। সেয়ে আমি ক'ব লাগিব যে সাধাৰণতে ধাতুসমূহ নমনীয়, সেইটো উত্তৰ দিব লাগিব ইয়াতে আমি। তাৰপিছত আছে আপোনাৰ 3 নম্বৰ প্ৰশ্নটোত আছে খালী ঠাই পূৰণ কৰা। ইয়াতে দিয়া আছে ফছফৰাছ এবিধ অতি অধাতু। আমি জানো যে ফছফৰাছ এবিধ অতি সক্ৰিয় অধাতু। তাৰ 2 নম্বৰটো দিয়া আছে ধাতুসমূহ তাপ আৰু তেজ পৰিবাহী। আমি জানো যে ধাতুবিলাক তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, গতিকে ইয়াৰ উত্তৰটো হ'ব তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। আৰু তাৰ গ নম্বৰ প্ৰশ্নটোত কি দিয়া আছে তামতকৈ লো সক্ৰিয়। আমি জানো যে লৈ তামক তাৰ লৱণৰ পৰা অপসাৰিত কৰিব পাৰে, অৰ্থাৎ আমি এইটো ক'ব পাৰিম যে তামতকৈ লো অধিক সক্ৰিয়। তাৰপিছৰ প্ৰশ্নটোত দিয়া আছে ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। আমি পাইছোঁৱে পাঠটোত যে ধাতুসমূহে যিটো অম্লৰ লগত বিক্ৰিয়া কৰিলে যিটো গেছ উৎপন্ন হয়, পপ শব্দটো উৎপন্ন কৰে, অৰ্থাৎ এইটো কিহৰ উমান দিয়ে? হাইড্ৰজেন গেছ। অৰ্থাৎ ইয়াতে আমি কি লিখিম? ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটোত শুদ্ধ লিখিব দিছে। এতিয়া কটোত দিয়া আছে সাধাৰণতে ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে। কিন্তু আমি জানো যে ধাতুবিলাকে অম্লৰ সৈতে বিক্ৰিয়া কৰে, ধাতুবিলাকে অম্লৰ সৈতে বিক্ৰিয়া নকৰে, অৰ্থাৎ এইটো প্ৰশ্ন অশুদ্ধ। তাৰপিছতো দিয়া আছে ছ'ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু, এইটো শুদ্ধ। জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে বুলি দিয়া আছে, কিন্তু এইটো অশুদ্ধ। কাৰণ কিয়? যে জিংক তামতকৈ অধিক সক্ৰিয়, সেয়ে তামে জিংকক অপসাৰিত কৰিব নোৱাৰে। কয়লা টানি তাৰৰ ৰূপ দিব পাৰে। আমি জানো কয়লা অধাতু, গতিকে ই নমনীয় নহয়, গতিকে এইটো অশুদ্ধ। এয়া কয়লা টানি তাৰৰ ৰূপ দিব নোৱাৰি। তাৰপিছত 5 নম্বৰ প্ৰশ্নটোত ইয়াতে ধাতুৰ ধৰ্ম হিচাপে ধাতু আৰু অধাতু পাৰ্থক্য কৰা পাৰিছে। মই কৈছিলোঁ আগতে এইবিলাক ভৌতিক ধৰ্মৰ ওপৰত ইয়াৰ কিছুমান ভৌতিক আছে, কিছুমান বেলেগ ধৰ্মও আছে। ইয়াত দিয়া আছে যে প্ৰথমটো বাহ্যিক ৰূপ, ধাতুবিলাক কি হয়? চিকমিকিয়া, ধাতুবিলাক নহয়। 2 নম্বৰটো কঠিনতা, আমি জানো ধাতুবোৰ কঠিন, আনহাতে অধাতুবোৰ কোমল। ঘাত